হেল্ল' নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে গাহৰি এলাৰ্জি বা খজুলি হ'লে কি কৰিব। তো চাই লওক, এনেকৈ ধৰণৰ যদি আপোনালোকৰ গাহৰিটো চিনাক্ত হয় বা দেখিবলৈ পায় আপোনালোকে এনেকৈ ৰঙা ৰঙা ফুট তো আপোনালোকে ভয় কৰিব লগা কোনো কথা নাই। আপোনালোকক মই দুটা এনেকুৱা প্ৰডাক্ট ক'ম, যোন দুটা ইউজ কৰিলে আপোনালোকৰ গাহৰিটো সম্পূৰ্ণ ঠিক হৈ যাব। এই দুটা হৈছে ইনজেকশ্যন। তো এটা হৈছে হাইটেক, এইটো চাই লওক, আৰু দ্বিতীয়টো হৈছে নিয়মেক। দুটাৰ ইউজ অলপ বেলেগ বেলেগ। তো হাইটেকটো ইউজ হয় 50 kg বডি ৱেটত 1 ml, আৰু আপোনালোকৰ গাহৰি যদি সৰু থাকে তো এইটো আপোনালোকে অলপ কমকৈ দিব পাৰে। যদি আপোনালোকৰ গাহৰিটো খজুলিটো বেছি হয় তেনেহ'লে 1 ml দিব পাৰে। তো এইটো চাই ল'ব আপোনালোকে। তাৰপিছত নিয়মেকটো হৈছে যে ডাঙৰ এনিমেল হ'লে আপোনালোকৰ যদি 100 kg হয় আপোনালোকে 2 ml ইউজ কৰিব পাৰে। তাৰপিছত আপোনালোকৰ যদি গাহৰিটো সৰু তেনেহ'লে আপোনালোকে 1 ml ইউজ কৰিলে হয়। তাৰপিছত ইনজেক্ট কৰোঁতে এটা কথা মনত ৰাখিব যে ছালতহে ইনজেক্ট কৰিব, আপোনালোকে মাংসত নকৰিব, কাৰণ মাংসত কৰিলে ৰিজাল্ট ইমান ভাল নিদিয়ে। আপোনালোকক নেক্সট আকৌ এবাৰ ইনজেক্ট কৰিব লগা হ'ব পাৰে। তো সেইকাৰণে মনত ৰাখিব যে ছালত ইনজেক্ট কৰিব। এই ছালত ইনজেক্ট কৰিলে আৰু ৰিজাল্টটো ভাল দিয়ে আৰু সোনকালে ভাল হয়। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগে তো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।